কি খবৰ নিশ্চয় ভালে। মোৰো বৰ্তমান ভালে। মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ক'ত যাম আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই গম পাইছে। মোৰ গাটো ইমান ভাল নহয়, যিহেতু আপোনালোকৰ মোৰ মাতটো চাগে ভালকৈ ক্লিয়াৰলি শুনি নাপাব পাৰে, কিন্তু চাই থাকিব আজি আমি ক'ত যাম। থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে আমি ফুৰিবলৈ যাম বুলি, কিন্তু ক'ত যাম সেইটো আপোনালোকক তাত গৈ লগ পাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। তাৰপৰা আমিও প্ৰথমে এতিয়া হোটেল এখনত সোমাইছোঁ, যিহেতু মই ভাত খোৱা নাই, সেইকাৰণে মই ভাবিছোঁ ৰসমলাই খাই লওঁ, আহিছোঁ সেইকাৰণে। তো আমি হোটেলৰ পৰা ওলাই এতিয়া আমি যাবলৈ ওলাইছোঁ ৰিজৰ্টখনলৈ। চাওক ইমান ধুনীয়া, মাছমৰীয়াসকলে মাছ মাৰি আছে, যিহেতু এতিয়া পানী আছে মাছো ধেৰ ওলাব এতিয়া। ফাইনেলি আমিও আহি পাই গ'লোঁ ৰিজৰ্টৰ। এতিয়া টিকেট কাউণ্টাৰত টিকেট কাটি আছোঁ, এজনৰ 50 টকাকৈ। তো তিনিজনৰ 150 টকা হ'ল, যিহেতু মানুহজনৰ পইচা খুচুৰা নাছিলে, সেইকাৰণে অকণমান কৈছিলে আপুনি অহাৰ সময়ত লৈ যাব বুলি। সেইকাৰণে দাদাৰ লগত মানুহজনে কথা পাতি আছিলে। তো আমি এতিয়া ফাইনেলি ৰিজৰ্টখনত এতিয়া সোমাই যাম আমি। ৰিজৰ্টখনৰ নাম হ'ল তেজত, যিহেতু তেজপুৰত অৱস্থিত আছে, নতুনকৈ খুলিছে, বেছি বছৰ হোৱা নাই, আপোনাৰ 2.5 বছৰ হৈছে। গাঁৱলীয়া পৰিৱেশৰ নিচিনা বহুত ধুনীয়া। আৰু এইটো গেটৰ সন্মুখতে মূৰ্তি এটা বনাই থৈছে মানুহ এজনীৰ। চাওক কিমান ধুনীয়া, চবফালে ফুল ধুনীয়া একদম সজাই থৈছে। চাওক আগৰ দিনৰ বেলগাড়ী, যিহেতু আগৰ দিনৰ আছিলে, ইয়াতো ইমান ধুনীয়াকৈ সজাই থৈছে। চাইছেনে এই দিলটো আৰু এই স্কুটাৰটো এতিয়া বহুত ফেমাছ হৈ আছে। য'তে দেখিব সেই ফটো মাৰিলে দিলটো আৰু স্কুটাৰটোৱে বহুত দেখি পাওঁ এতিয়া মোবাইলত ভিডিঅ' কাৰোবাৰ। আৰু যোনসকলে আহিছে সেইসকলে বহুত গম পায় যে এইটো ক'ৰ হয়। আপোনালোকে আহিব, ধুনীয়া লাগিব, বহুত ভিতৰীয়া জেগা, কিন্তু তথাপিও বহুত ভাল লাগিব। আপোনালোকে আহিব এবাৰ। চাওক কিমান ধুনীয়া, সৰু পোৱালি খেলিব পৰা, সৰু পোৱালি ডাঙৰ পোৱালি কথা নাই, খেলিব পাৰে সকলোৱে। আৰু এইবিলাক সৰু ৰুমবিলাক আছে যে দেখিছে, ঘৰৰ নিচিনা, সেইবিলাক কিবাকিবি খাব পৰাকৈ মানুহে থাকি পেলাই। অলপ পিছত থাকি আমাকো জুচ দিছেহি, লেমন জুচ। তো আমিও খালোঁ অকণমান টাইম খেলি পেলাই আহি। তো চাওক মজা লাগিছে না মেলাত। কামোৰে নেকি? হা, চাওক কিমান ধুনীয়া ৰেবিটৰ পোৱালিবিলাক, ইমান ভাল লাগিছে ন দেখি।
আৰু এইফালে চাওক কিমান ধুনীয়া হাতী শ্লাইড কৰা বনাই থৈছে, কিমান ধুনীয়া লাগিছে। দেখিছেনে কিমান খেলিব পৰা বস্তু আছে। আৰু এইবিলাক ৰুমবিলাকতো দেখিছেই, এইবিলাক খোৱা বস্তু কিবাকিবি খাব পাৰি ইয়াত থাকিম। এইটো চাওক খেলিব পৰা জাম্পিং জাম্প বনাই থৈছে ইয়াতে, যিহেতু 8 ইয়াৰ্ছৰ পোৱালি এলাও আছে ইয়াত খেলিব পৰা, ইমান ধুনীয়া। তাৰপিছত ইয়াতে ৰুমৰ দূৰৰ পৰা অহা মানুহবিলাকে থাকিব পাৰিব, ইয়াতে ষ্টে কৰিব পাৰিব, যিহেতু ভিতৰতে চব কিছু কৰি থোৱা আছে। এইটো চাব পাৰে ৰিচেপশ্যন, যে মানুহ খাব পাৰিব ইয়াতে, ভাতেই হওক বা যি খাব বিচাৰে আপোনালোকে, চব ভিতৰতে ব্যৱস্থা কৰা আছে। তো ভাবিছোঁ আমি এতিয়া ওলাই যাওঁ বাহিৰলৈ, জেগাটো এতিয়া চোৱা হৈ গ'ল আমাৰো। তো আপোনালোক কেনেকুৱা লাগিছে আহিব আপোনালোকেও এবাৰ চাবলৈ, ইয়াতে বহুত ধুনীয়া লাগে জেগাটো। আৰু এইটো চাওক, আপোনালোকক প্ৰথম অহাৰ সময়ত ভিডিঅ' এটা কৰি দেখাব নোৱাৰিলোঁ, লাষ্টতে আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া। চাওক এইফালে ব'টিং আছিলে, পানী হোৱা আৰু মেটেকা হোৱাৰ বাবে বন্ধ কৰি থৈছে। বহুত ধুনীয়া, পানী বহুত বাঢ়ি গৈছে। আমিও ৰিজৰ্টৰ পৰা ওলাই আহি এতিয়া ৰেষ্টুৰেণ্টত সোমালোঁ, যিহেতু গৰম সেইকাৰণে ঠাণ্ডা লচ্চি অকণমান খালোঁ। আমি আজি গদ্দাৰ ফিল্মখন যিহেতু চাবলৈ আহিছিলোঁ, তো টিকেট কাটি এতিয়া টাইম বহুত আছে, সেইকাৰণে আমি ভাবিলোঁ পদুম পুখুৰী পাৰ্কত আহোঁ। তো আমি আহিলোঁ এতিয়া চাবলৈ। ইয়াতো একেই খেলিব পৰা বস্তু আছে সৰু পোৱালি। কি আছে একোৱে নাই। এই ব্ৰিজটোৰ কথা সকলোৱে গম পায়, যিহেতু আমাৰ অসমীয়া ছবি কাঞ্চনজংঘা শ্বুটিং হৈছিলে। যিহেতু আমি লিফ্টৰ ভিতৰত সোমাই আহিলোঁ, ফিল্ম এতিয়া ষ্টাৰ্ট হ'ব। ভণ্টিও অলপমান ভয় খাই যায়, যিহেতু তাই ফাৰ্ষ্ট টাইম উঠিছে, সেইকাৰণে 5টা নবজাৰ আগতে আমাক সোমাব কৈছিলে, তো সেইকাৰণে আমি আগতে। চ' আমিও ফাইনেলি পাই গ'লোঁ ওপৰলৈ, 5 ফ্ল'ৰ। তো 5 ফ্ল'ৰৰ ফিল্মখন লাগি আছে গদ্দাৰখন, যিহেতু সেইকাৰণে আমিও চেকিং কৰি পেলাই ইয়াতে বহি আছোঁ। চাওক ওপৰৰ পৰা মই টাউনৰ আপোনালোকৰ ভিউটো দেখাইছোঁ, কিমান ধুনীয়া দেখিছেনে। যদি ইয়াতে সমাপ্ত কৰোঁ, ভাল লাগিলে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ।